নাজানো মোৰ কিবা এটা হৈছে মই জানো কিবা এটা হৈছে মোৰ মা মোৰ বাইটিৰ একো হোৱা নাই আমি একো নাজানো আমি এতে থাকো কেনেকে জানি 2 মাহ হ'ল তাতে গৈছে মোৰ ভাইটি তাতে প্লাইবোৰ্ডৰ কামত গৈছিল কোম্পানীত গৈছিল আৰু তাতে তাৰ লগত কেইটামান ল'ৰা আছিল 3জন মান আহিছে তাৰ এটা আহিছে 3জন মান আহিছে আৰু ভালে আছিল একো কিবা ৰোগ ব্যাধি তাৰ একো নাছিল ৰোগ ব্যাধি ৰাতি মোৰ মাৰ লগত কথা পাতিছে তাৰ পাছত তাৰ গণিতাৰ লগত কথা পাতিছে কথা পাছত 1 বজা পৰ্যন্ত কথা পাতিছে কথা পাতাৰ পাছত তাই মানে ভাগাত দিয়াৰ পাছত তাহন বেলা নাজানে যে তাৰ কি হৈছে তাহন নাজানে তাৰ কি হৈছে ৰাতিপুৱা উঠছে আৰু তাহন বেলে বাথৰুমত গৈছে যাওয়ার পাছত বেলে আহিছে আহাৰ পাছত বেলে কৈ আছে যে মোৰ ভাইটিক বেলে মাতছে জয় দীপক উঠ তাই বেলে উঠা নাই তাৰ পাছত বেলে তাহন বেলে দাউৰি বেলে হস্পিটালত লৈ গৈছে তাই দাউৰি হস্পিটালত লৈ গৈছে আৰু তামান ডিটেইলছ মোৰ বাইদেউ আছে তাই কব পাৰিব ৰাতি ভাল আছিল একো হোৱা নাই মোৰ ভাইটিৰ একো হোৱা নাই টাউনে ক'ব যি ল'ৰাবিলাক লৈ আহিছে টাউনে ক'ব মোৰ ভাইটিৰ একো হোৱা নাই মোৰ দীপক বৰ্মন তাই ইমান ষ্ট্ৰং আছিল তাৰ একো হোৱা নাই ইমান ষ্ট্ৰং আছিল মোৰ ভাইটি ইমান কাৰো লগত কাজিয়া কাৰো লগত কোনো কিবা নাই একো নাই তাই যে মৰিছে তাৰ ইমান সুস্থ লাগি গৈছে আমাৰ মানে তাতে যিমান জায়গা আছে তাতে ইমান সুস্থ লাগিছে ল'ৰাটো ভাল আছিল ল'ৰাটো কাৰো লগত কাজিয়া কৰা নাই কাৰো লগত মাৰপিট কৰা নাই ইমান ভাল ল'ৰা এনেকুৱা হ'ব নোৱাৰে কৈ আছে এনেকৈ হ'ব নোৱাৰে তাৰ প্ৰেছাৰ নাই তাৰ প্ৰেছাৰ ষ্ট্ৰক হ'ব নোৱাৰে তাৰ বয়স বেছি হোৱা নাই আমাৰ লগত সন্দেহ কৰোঁ মোৰ ভাইটিক এনে মাৰা নাই তাক মাৰছে কিবা হৈছে মোৰ ভাইটিৰ মানে আজি 2 মাহ ধৰি কেৰালাত কাম কৰি আছে মোৰ হেৰি হয় চালা হয় হেৰি মঙ্গলবাৰৰ দিনা ৰাতি ফোন কৰিছিল ৰাতি 10টা 1টা লগিন কথা কৈছে তাৰ পাছত সিদিনা ৰাতি বেলা হাৰ্ট এটেক হৈ মৰিছে তারতো বয়স বেছি হোৱা নাই 26 বছৰ হেৰি মঙ্গলবাৰৰ দিনা ঘটনাটো হৈছে আৰু তাৰ পৰা আৰু পুৱা 10টা বজাত ফোন কৰিছে তাৰ লগৰ কেইটা কয় হাৰ্ট এটেক হৈ মৰিছে কিন্তু মই ডক্টৰৰ কাছত হেৰি বহুত কেইটা ডক্টৰৰ লগত হেৰি জানা বুজা কৰিছোঁ কয় 25-26 বছৰৰ হেৰি ল'ৰাকো কেতিয়াও হেৰি হাৰ্ট এটেক হ'ব নোৱাৰে এনেকৈ কৈছে হেৰি কোম্পানীটোৰ নামটো নাজানো মই শাটাৰিঙৰ কাম কৰি আছিল আজি 2 মাহ ধৰি 2 মাহ আগত গৈছিল কেৰালাত গৈছিল এই মনো বুলি চেংৰা তাৰ লগত বোলে কাম কৰিছে মনো আৰু কি অজিত একে গাঁৱৰে বন্ধু তাহন মনোৰ আণ্ডাৰত কাম কৰিছে মনো সাব কণ্ট্ৰেক্টাৰ তাৰ আৰু ওপৰত ডাঙৰ কণ্ট্ৰেক্টাৰ আছে এইটো কণ্ট্ৰেক্টাৰত হেৰি নাম্বাৰটো খুঁজছোঁ নাম্বাৰটো টাউন নিদিয়ে কয় থানাত দিব থানাত সব কিছু হৈ যাব আৰু বুধবাৰৰ দিনা হেৰি সন্ধিয়া 4টা বজাত গাড়ীত উঠছে ইয়াতে আহি 3 দিনত পাবা লাগে সেই লাষ্টটো আজি 6 দিন পাছত আহি পাইছে সন্দেহ তাৰ ওপৰত সন্দেহ হৈ আছে আমাৰ হেৰি সাব কণ্ট্ৰেক্টাৰ টাউন 4জন আছে তাৰ ওপৰত সন্দেহ হৈ আছে টাউনে কিবা এটা কৰিছে ভাল মানুহ কেনেকৈ আৰু ৰাতি 1টা বজাৰ পাছত কেনেকৈ মৰে আমাৰ ঘৰৰ লগত কথা আছে হা হস্পিটালত টাউন পোৱা বেলে ভৰ্তি কৰিছিল তাৰ পৰা হেৰি ৰিপৰ্ট টাউন বনাই আনছে কৈছে হাৰ্ট এটেক হৈছে বেলে এনেকৈ কৈছে আমাক ঘটনাটো হৈছে কিবা সি ফাৰ্ষ্টত আমাৰ লগত কাম কৰিছে 3 সপ্তাহ হ'ল 1 সপ্তাহ কাম কৰিছে সি তাৰপিছত 1 সপ্তাহ কাম কৰাৰ পইচাটো লৈছে সি পইচা লোৱাৰ পিছত কিবা যিদিনা মৰিছে সি দিনত কাম কৰিছে আমাৰ লগত 1 ঘণ্টা অভাৰটাইমো কৰিছে আৰু 6টালৈকে কাম কৰিছে তাৰপিছত মোক কৈছে ন তোৰ কিবা ভাত বনোৱা দিন আজি তই ভাত বনা মই বজাৰত যাই আছোঁ মোক পইচা দি মই 500 টকা দিছোঁ ইয়াক বজাৰ কৰিব গৈখিনি আৰু আহিল বজাৰৰ পৰা তাৰপিছত আৰু মই ভাত বনাইছোঁ সি আৰু মোৰ লগত মই আৰু মাংস বনাইছোঁ মাংস বনাই তাৰপিছত 2 কিলোমান মাংস লৈ আহিছিল তাৰপিছত মই ভাতটো বাঢ়ি দিছোঁ সি আৰু চব্জিটো ভগাই দিল মোক আৰু কৈছে যে কালি ৰাতিপুৱা অলপ খাই থৈ দে ৰাতিপুৱা কাম কৰিম যে অলপ কিবা আলু কিবা ভাতত লগাই দিম এইখিনি চব্জিত হৈ যাব তাৰপিছত একেলগত খাইছোঁ ভাত চাত খাইছোঁ আমি 2-3জনে ভাত খাইছোঁ খাই কিনি সি ইয়াৰ ৰুমত যাই শুইছে তাৰপিছত তাৰ কিবা যে ৱাইফ আছে ইয়াৰ লগত ৰাতিৰ 12টা-1টা পৰ্যন্ত লগত আৰু ভিডিঅ' কলত কথা কৈছে তাৰপিছত একবাৰ মই কৈছোঁ কি ইমান ৰাতিত কথা পাতি আছে তই কালিত কি কাম নকৰ নেকি কৰিম দে বাছ তাৰপিছত শুইছে যে মই তাৰপিছত নাজানো সি তাৰপিছত অকলে হয় ময়ো অকলে শুই কিবা টোপনি অকলে দিছে আলাগ ৰুম আৰু কি তাৰপিছত ৰাতিপুৱা কিবা ৰাতি শুইছে হোৱাৰ পিছত আমি নাজানো তাৰপিছত যোৱা নাই
যোৱা নাই। তাৰপিছত ৰাতিপুৱা উঠছোঁ, আমি কামত যাম, ৰেডি হৈছোঁ, কি মোক মাতবা সেই ৰাতিপুৱা উঠি এতিয়ালৈকে মাতা নাই দেখোন। এই দিব কামত নাজানে কি দেখোন, একদম টাইট হয়ে গেছে দেখুন, শক্ত হয়ে গেছে। তারপরে আমি কি উঠতেছে না গেলে, আমি তো ভয় পেয়ে গেছি, আমি তো এরকম কোনো দিন দেখি না। তারপরে আমি ওইখানে বয়স্ক লোকগুলো আছে যে আঙ্কেল অল্প আসো এখানটায়, আইসি না দেখো তো এরকম কথা শিখে লিখা। তারপরে এরা আইসা নিয়ে তো মুখে জল টল ছিটিয়ে মিটিয়ে দিল, তো লড়াচড়া করে না। তারপরে নাক এরকম চাপিয়ে ধরে, মুখ চাপিয়ে ধরে, মানে কি মানে চেঞ্জ দাঁত কিবা লাগে নাকি ওগুলো দেখলো, তো কাজ নাই। তো লগে লগে অ্যাম্বুলেন্সে করে আমাদের স্যারগুলো আইলো, স্যারগুলো আইসা নিয়ে তার অ্যাম্বুলেন্সে নিয়ে হসপিটাল নিয়ে গেলো। নিয়ে আবার কতক্ষণ পরে তোমার এলো, পরে বলো যে হার্ট অ্যাটাক হয়ে এটা মারা গেছে এরকম বলো। আমরা কোম্পানি না, লোকাল কাজ করি, লোকালে মানুষের বাড়িতে কাজ করি, এই রাজমিস্ত্রি কাম, শাটারিংয়ের, বিল্ডিংয়ের।